হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালেই আছে। মই সুবিনিতাই আপোনালোকলৈ লৈ আহিছোঁ আজি অন্য এটা ৰেচিপি, জুইশালত ৰন্ধা ছাগলীৰ মাংস। জুইশালত ৰন্ধা আঞ্জাকণৰ সোৱাদেই সুকীয়া, নহয়নে বাৰু? জুইশালত ৰন্ধা আঞ্জা বুলি ক'লেই আমাৰ মাহঁতৰ হাতৰ আঞ্জাকণৰ সোৱাদলৈ মনত পৰি যায়। আজি পিছে মাংস মই ৰন্ধা নাই, মোৰ মানুহজনেহে ৰান্ধিছে। ব'লকচোন তেতিয়াহ'লে আজি মাংসনো কেনেকৈ ৰান্ধিলোঁ চাওঁ। মাংস ৰান্ধিবৰ কাৰণে প্ৰথমতে 3টা পিঁয়াজ কাটি লৈছোঁ, এটা আলু আৰু এটা ওলকবি এনেদৰে কাটি লৈছোঁ। 4টামানকৈ ইলাচি আৰু লং লৈছোঁ আৰু অলপ লগতে আদা নহৰু বটি লৈছোঁ। আৰু এইফালে আমাৰ মাংস আধা কেজি। আৰু এইফালে জুই জ্বলাই তাৰ ওপৰত কেৰাহীখন গৰম হ'বলৈ দিয়া হ'ল। আৰু কেৰাহীখন গৰম হোৱাৰ পাছত তাতে তেল দি লং আৰু ইলাচিকেইটা ফোৰণ দিয়া হ'ল। তাৰ পাছতে তাতে পিঁয়াজখিনি এড কৰি দিয়া হৈছে। পিঁয়াজখিনি এনেদৰে অলপ দেৰি ভাজিব লাগিব ৰঙচুৱা হোৱালৈকে। পিঁয়াজখিনি তেখেতে ভালদৰে ভাজি লৈছে। আজি সম্পূৰ্ণ তেখেতৰ নিজৰ ষ্টাইলত বনাইছে। আমি খাই চাম কেনেকুৱা হ'ব বাৰু দেই। এতিয়া তাতে আদা নহৰুৰ পেষ্টটো দি দিছে। তাৰ পাছত এনেদৰে অলপ সময় ভালদৰে লৰাই পিঁয়াজ আদা নহৰুখিনি ভাজি লৈছে অলপ ৰঙচুৱা হোৱালৈকে। তাৰ পাছত তাতে জিৰা ধনিয়া আৰু মিট মছলাখিনি দি দিছে। এইখিনি তেওঁ আগতেই এনেদৰে পানীত তিয়াই থৈছিলে। এইখিনি দিয়াৰ পাছত আৰু অলপ সময় ভালদৰে ভাজিব লাগিব যাতে মছলাখিনিৰ পৰা তেল বাহিৰ হৈ যায়। মছলাখিনিৰ পৰা তেল বাহিৰ হৈ যোৱালৈকে এনেদৰে ভালদৰে লৰাই ভাজি থাকিব লাগিব। তাৰ পাছতে তাতে কেইখিলামান নৰসিংহ পাত আৰু মান ধনিয়াৰ পাত এড কৰি দিছে। এনেদৰে নৰসিংহ পাত আৰু মান ধনিয়া পাত দি দিলে বৰ ধুনীয়া গোন্ধ এটা ওলায়। তাৰ পাছত আৰু অলপ সময় এনেদৰে ভালদৰে ভাজিব লাগিব, কাৰণ মছলাখিনি ভালদৰে ভাজিলেই মাংস খাবলৈ ভাল হয়। আপোনালোকে ছাগলী মাংস ৰান্ধি খাইছেই বাৰু, কেতিয়াবা আমাৰ ধৰণেও ৰান্ধি খাই চাবচোন, নিশ্চয় ভাল লাগিব। ভাজি ল'ব লাগিব। দেখিছেনে? এনেদৰে ভাজি থাকিব লাগিব ৰঙচুৱা হোৱালৈকে, আৰু যাতে মছলাখিনিয়ে তেল এৰি দিয়ে তেতিয়ালৈকে। তাৰ পাছত তাতে আমাৰ মাংসখিনি এড কৰি দিয়া হ'ল। মাংসখিনি এড কৰি দিয়াৰ পাছত ভালদৰে এনেকৈ লৰাই ভাজিব লাগিব যাতে গোটেই মছলাখিনি মাংসখিনিৰ লগত ভালদৰে মিহলি হৈ যায়। আৰু তাতে জোখমতে নিমখ দিয়া হ'ল। নিমখ দিওঁতে আপোনালোকে সাৱধান হ'ব, আন্দাজমতেহে দিব। প্ৰথমতে লাগিলে অকণমান কমকৈয়ে দিব, পিছত আকৌ এড কৰি দিব পাৰি। এনেদৰে অলপ সময় ভালদৰে ভজাৰ পাছত ঢাকোনখন দি ঢাকি দিব লাগে। তাৰ পাছত আকৌ মাজে মাজে ঢাকোনখন উদঙাই এনেদৰে সঘনাই লৰাই থাকিব লাগে যাতে মাংসখিনি কেৰাহীত লাগি নধৰে। নহ'লে যিহেতু জুইত বনোৱা পটককৈ কেৰাহীত লাগি ধৰিব পাৰে। সেইকাৰণে এনেদৰে মাজে মাজে ঢাকোনখন উদঙাই
সঘনাই লৰাই থাকিব লাগে। এনেদৰে লৰাই লৰাই যেতিয়া মাংসখিনিৰ পৰা আকৌ তেল এৰিবলৈ ধৰিব আৰু মাংসখিনি যেতিয়া ৰংটো ধুনীয়া হৈ আহিব, দেখিছে মাংসখিনি ভালদৰে ভাজ খাই গ'ল। এয়া তাতে 2টা জলকীয়া এড কৰি দিছে আৰু কাটি থোৱা আলুখিনি আৰু ওলকবিখিনি তাতে এড কৰি দিয়া হৈছে। এনেদৰে কবি আৰু আলুখিনি দিয়াৰ পাছত আকৌ ভালদৰে মাংসখিনি অলপ সময় ভাজি ঢাকোনখন দি ঢাকি দিব লাগিব। অকণমান নিমখ কম হ'ব যেন অনুমান কৰি তেখেতে আৰু অকণমান নিমখ দি দিছে আৰু এয়া ভালদৰে ভাজি আছে। এনেদৰে অলপ দেৰি ভজাৰ পাছত তাতে এয়া গৰম পানী এড কৰি দিছে। মাংসত দিবৰ কাৰণে পানীখিনি আগতীয়াকৈ গৰম কৰি ৰাখিব লাগে। গৰম পানী কৰি দিলে মাংসখিনিৰ সোৱাদ ভাল হয়। আৰু এয়া তাতে তেখেতে কেইখিলামান তেজপাত দি দিছে। তেজপাত কেইখিলা তেওঁ আগতেই জুইত এনেদৰে সেকি দিছে। তাৰপিছত মাংসখিনি পুনৰ ঢাকোন দি অলপ সময় সিজিবলৈ দিব লাগিব। অলপ সময় সিজিবলৈ দিয়াৰ পিছত এয়া আমাৰ মাংসখিনি ভালদৰে সিজি গ'ল। তাতে অলপ জালুক গুড়ি দি দিছে আৰু এয়া শেষত ধনিয়া পাত দি দিছে আৰু আমাৰ এয়া মাংস ৰেডি হৈ গ'ল। তেতিয়ালৈকে যদি আমাৰ ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে এটা লাইক কৰিব আৰু এটা কমেণ্ট কৰিব। আৰু যদি মোৰ ভিডিঅ'টো আপোনালোকে নতুনকৈ চাইছে বা এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিব, যাতে নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে চাবলৈ পায়। আৰু এই আমাৰ ভাত, গৰম গৰম ভাত, মাংস, বেঙেনা ভাজি, জলকীয়া আৰু নেমুৰ সৈতে তৃপ্তিৰে খাব লাগে। তেনেহ'লে আজিলৈ আহোঁ। বাই বাই।